Hello, welcome to Rhino Venue, an informative channel of Assam. আজি আমাৰ এই ভিডিঅ'টো এটা ইন্ট্ৰোডাক্টৰী পাৰ্ট হয় about the administration of Assam বা অসমৰ প্ৰশাসনিক ব্যৱস্থাটো কি হয় কেনেদৰে কাম কৰে ইয়াৰ সকলোখিনি কথা আমি আগলৈ জানিব পাৰিম। আজি আমি এই ভিডিঅ'টোত ইয়াৰ কন্টেন্টখিনি জানিম। এই ভিডিঅ'টোৰ পাৰ্সপেক্টিভ হৈছে যদি আপুনি ষ্টুডেন্ট হয় তেনেহলে একাডেমিক্স প্লাস এক্সট্ৰা কাৰিকুলাম দুইটাতে হেল্পফুল হ'ব আৰু যদি আপুনি গভৰ্ণমেণ্ট জব এস্পিৰেন্ট হয় বা যদি চৰকাৰী চাকৰিৰ অপেক্ষাত আছে তেনেহলে প্ৰশাসনৰ বিষয়ে জনাটো অতিকে দৰকাৰী আৰু এজ এ নৰ্মেল সিটিজেন বা ন্যাশনালিষ্ট হিচাপে বা যদি আপোনাৰ পলিটিক্সত ইন্টাৰেষ্ট আছে তেতিয়াও আপুনি এডমিনিষ্ট্ৰেচনৰ বিষয়ে জনাটো দৰকাৰী। বাৰু চাওঁ আহক আমি আগলৈ কিহৰ বিষয়ে জানিব পাৰিম। প্ৰথমতে আহিল লেজিসলেচাৰ বিধানসভা, তাৰ পিছত আহিল ন্যায়ালয় বা জুডিচিয়াৰী মানে গুৱাহাটী হাইকোৰ্টৰ বিষয়ে জানিম। তাৰ পিছত চাম ষ্টেট এক্সিকিউটিভ ৰাজ্যিক বিষয়াসকল, ষ্টেট সেক্ৰেটাৰিয়েট অসম সচিবালয়ৰ বিষয়ে, লোকেল এডমিনিষ্ট্ৰেশ্যন স্থানীয় প্ৰশাসনৰ বিষয়ে। তাৰ পিছত চাম লোকেল সেল্ফ গভৰ্ণমেণ্ট দুটা ভাগত ভাগ কৰা হৈছে আৰবান এণ্ড ৰুৰেল চহৰীয়া আৰু গ্ৰাম্য অঞ্চলৰো তিনিটা ভাগত ভাগ কৰা হৈছে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়ত। তেনেকে আৰবানটো তিনিটা ভাগত ভাগ কৰা হৈছে মিউনিচিপালিটি কৰ্পোৰেশ্যন, মিউনিচিপালিটি বোৰ্ড আৰু টাউন কমিউনিটি। ইয়াৰ পিছত চাম 6 শিডিউল অফ দ্য কনষ্টিটিউশ্যন সংবিধানৰ 6 অনুসূচী। তাৰপিছত BTC বা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বিষয়ে জানিম। তাৰপিছত চাম আমি আসাম পাব্লিক সাৰ্ভিস কমিশ্যন বা ইন শৰ্ট APSCৰ বিষয়ে জানিম বা অসম লোকসভা আয়োগৰ বিষয়ে জানিম। তাৰপিছত চাম আমি ল এণ্ড অৰ্ডাৰ আইন শৃংখলা আৰু অৱশেষত হোমগাৰ্ড এণ্ড সিভিল ডিফেন্স গৃহৰক্ষী আৰু নাগৰিক সুৰক্ষাৰ বিষয়ে জানিম। এয়া আছিল অসম প্ৰশাসনৰ সূচীপত্ৰ বা কণ্টেণ্ট অফ দ্য এডমিনিষ্ট্ৰেশ্যন অফ আসাম আৰু বাকী প্লেলিষ্টটোৰ লিংক ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থোৱা হৈছে। শেষলৈকে জড়িত থকাৰ বাবে ধন্যবাদ থাকিল। থেংক ইউ so much।